আছামিজ ইণ্ডিক আউটপুট ভাৰ্চন 2ৰ সহায়ত অসমীয়া লিখন। আছামিজ ইণ্ডিক আউটপুট ভাৰ্চন 2টো আপুনি ভাষাইণ্ডিয়া.com ৰ পৰা ডাউনলোড কৰিব পাৰিব। ভাষাইণ্ডিয়া ডাউনলোড লিংকটো ইয়াত দেখুওৱা গৈছে। ডাউনলোড লিংকৰ পৰা নিজৰ কম্পিউটাৰৰ কনফিগাৰেশ্যন অনুসৰি এইটো ডাউনলোড কৰিব লাগে। কিন্তু সাধাৰণতে আমাৰ কম্পিউটাৰবিলাক বেছিভাগ ক্ষেত্ৰতে এই উইণ্ড'জ 7 32 বিট থাকে। এইটো ইয়াত ক্লিক কৰিলে ডাউনলোড কৰিব পৰা যাব। ডাউনলোড কৰাৰ পিছত ছেটআপ ফাইলটো ডবল ক্লিক কৰিলে ইনষ্টল হয়। আমি ভিডিঅ'টো শ্বুটিং কৰাৰ কাৰণে ইতিমধ্যে ইনষ্টল কৰি থৈছোঁ। আৰু এই ইনষ্টলেশ্যন পদ্ধতিটো অন্য যিকোনো ছফ্টৱেৰ ইনষ্টলেশ্যনৰ নিচিনাই অতি সহজ। ইনষ্টল কৰাৰ পিছতে এবাৰ কম্পিউটাৰটো ৰিষ্টাৰ্ট কৰিব লাগিব। ৰিষ্টাৰ্ট কৰাৰ পিছত আমাৰ লেংগুৱেজ বাৰখন আপোনাৰ কম্পিউটাৰ স্ক্ৰীনত আপুনি দেখা পাব। তাৰপিছত আপুনি যিকোনো কম্পিউটাৰ এপ্লিকেশ্যন, আমি উদাহৰণস্বৰূপে ইয়াত আমি নোটপেডটো খুলি লৈছোঁ। নোটপেড খুলি ষ্টাৰ্ট কৰাৰ পিছত যিকোনো কম্পিউটাৰ এপ্লিকেশ্যন যেনে MS Word বা নোটপেড বা অনলাইন এপ্লিকেশ্যন যেনে ইমেইল একাউণ্ট বা নিজা ব্লগ বা নিজা ৱেবছাইট সকলোতে অসমীয়া সহজে লিখিব পৰা যায়। অসমীয়া আৰু ইংৰাজী লিখাৰ মাজত সলনি কৰিবৰ কাৰণে Alt+Shift বাটনটো একেলগে প্ৰেছ কৰিব লাগে। এনেকৈ অসমীয়া লিখি হোৱাৰ পিছত আকৌ Alt+Shift দিলে ইংৰাজীলৈ লিখিব পৰা যাব। বা আমি মেনুৱেলিও বা হাতেৰেও এই বস্তুটো আকৌ সলনি কৰি ইংৰাজীলৈ লৈ যাব পাৰি।